হে বন্ধুসকল ওয়েলকাম টু মাই চেনেল মজ ব্লগ। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু বন্ধুসকল আজি মানে দুটা বস্তু আহিছে ফ্লিপকাৰ্টৰ পৰা, এইটো এটা আৰু এইটো এটা আহিছে। তো মানে আনবক্সিং কৰিম। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল ফাৰ্ষ্টত মানে এইটো আনবক্সিং কৰি লওঁ। আনবক্সিঙৰ কাৰণে মানে মোৰ কুৰালটো লৈ আহোঁ, মানে কুঠাৰ আৰু বন্ধুসকল এয়া হৈছে মোৰ বিখ্যাত কুঠাৰ। মানে এইটো দি বাঁহ কাটি আছিল, তো মই লৈ আহিলোঁ আনবক্সিং কৰিম। তো বলক ৰ'ব, এইটো আনবক্সিং। বন্ধুসকল এই বন্ধুসকল এই চাওক না কি আহিছে, কি মানে একুৱাগাম ডিজাইনৰ কাৰণে পাথৰ আৰু কিবা কিবি অৰ্ডাৰ দিছিলোঁ, তো অলৰেডি আহি পাই গ'ল। তো বন্ধুসকল এইটো চাওঁ মানে আৰু অলপ খুলি চাওঁ কিমান ধুনীয়া। বন্ধুসকল চাওক না এইবিলাক কি ডিজাইনৰ এইবিলাক আহিছে। এয়া গোটেই আহিল আৰু ইয়াতে আছে এয়া চাওক এইবিলাক পাথৰ আহিছে মানে একুৱাগামৰ ডিজাইনৰ কাৰণে। তো বন্ধুসকল এইটো আনবক্সিং হৈ গ'ল। তো এইবাৰ বৰা वाला को আনবক্সিং কৰেগা। বন্ধুসকল আৰু এই ডাঙৰ মানে বৰা পেকেট, দিছ ইজ পেকেট ইন দ্য আনবক্সিং। দিছ ইজ মাই দাঁত চব ভেৰি হেপি। বন্ধুসকল মানে মস্তি লাগি আছে, দুটাকে বস্তু খালি মানে টকাৰ খেলা ইয়াতে। दोस्तों दिस इज मनी सो योर ऑर्डर इन फ्लिपकार्ट सो गोइंग বিদ্যাপুৰ। মানে এতিয়া আৰু বাসুগাঁৱত যাব নালাগে, আমাৰ ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিলে বিদ্যাপুৰতে আহি পায়। তো সেইকাৰণে মানে আৰু বহুত কিবা কিবি বস্তু অৰ্ডাৰ দিছিলোঁ। ज़्यादा बात मत कम करो, इसे अनबॉक्सिंग करो। हे फुल दिस इज सर्टिफिकेट মানে এইটোৰ। तो इसे अनबॉक्सिंग इन द कुठार। কওকচোন কি আছে ইয়াতে। হে দোস্তো আহি গৈছে পেইণ্টিং, মানে ঘৰত সজোৱা পেইণ্টিং। এয়া তিনিটা আহিছে, এইটো তিনিটা চাওক কিমান ধুনীয়া। হে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব। বাই বাই।